নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ৰছ টেইলৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছক লৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। টেইলৰে কয় যে 2011 চনৰ IPLৰ মেচৰ সময়ত ৰাজস্থান ৰয়েলছৰ মালিকে তেওঁক 3টা বা 4টা চৰ মাৰিছিল। শেহতীয়াকৈ ৰচনা কৰা গ্ৰন্থখনত ৰছ টেইলৰে এই কথা প্ৰকাশ কৰিছে। IPLত খেলি থাকোঁতে ৰছ টেইলৰে এনেকুৱা একো হ'ব বুলি আশা কৰা নাছিল। মোহালিত খেলা এখন মেচৰ সময়ত শূন্যত আউট হৈছিল ৰাজস্থান ৰয়েলছৰ মালিকে মোক 3 বা 4টা চৰ মাৰিলে। ধেমালিতে কৈলেও তেওঁলোকে মোক কৈছিল যে আমি তোমাক শূন্যৰ বাবে ইমান টকা নিদিওঁ। এই কাম কৰাৰ পাছত সি হাঁহিবলৈ ধৰে। চৰবোৰ জোৰেৰে কৰা হোৱা নাছিল, কিন্তু IPLৰ দৰে পেচাদাৰী প্লেটফৰ্মত আপুনি এইটো আশা নকৰে। নিউজিলেণ্ড ক্ৰিকেটলৈ নক্সালবাদক লৈ মৌনতা ভংগ কৰিছে। ৰছ টেইলৰে তেওঁৰ কিতাপখনত কৈছিল যে নিউজিলেণ্ডৰ হৈ খেলি থাকোঁতে তেওঁ কেইবাবাৰো ড্ৰেছিং ৰুমত নক্সালবাদৰ সন্মুখীন হৈছিল। ৰছ টেইলৰে অৱশ্যে এই কথা স্বীকাৰ কৰিছে। ৰছ টেইলৰে এই বছৰৰ আৰম্ভণিতে ক্ৰিকেটৰ পৰা বিদায় লয়। নিউজিলেণ্ডৰ হৈ ৰছ টেইলৰৰ 15 বছৰৰ অধিক সময় ধৰি চলিছে। এই সময়ছোৱাত তেওঁ নিউজিলেণ্ডৰ ক্ৰিকেটত দলৰ নেতৃত্ব দিয়াৰ সুযোগ পাইছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰছ টেইলৰে 17,000 অধিক ৰান সংগ্ৰহ কৰে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।